2026 চনৰ জানুৱাৰীৰ 18 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব অসম ভাওনা সমাৰোহ। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হ'ব এই ভাওনা সমাৰোহ। আজি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ চূড়াত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু ইয়াতেই যি দিন ভাওনা সমাৰোহৰ দিন ধাৰ্য কৰা হয় আৰু 10 দিনীয়াকৈ অনুষ্ঠিত হ'ব এইবাৰৰ ভাওনা সমাৰোহ। প্ৰথম দিনা কাৰ্যসূচীত প্ৰায় 500 সূত্ৰধাৰে অংশগ্ৰহণ কৰি মুকলি কৰিব এই ভাওনা সমাৰোহৰ কাৰ্যসূচী। কি কয় এই সম্পৰ্কত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে শুনো আহক। চনৰ পৰা মাজুলীত আউনীআটী সত্ৰ প্ৰাংগণত মণিকাঞ্চন ৰংগক্ষেত্ৰত যি ভাওনা সমাৰোহ অনুষ্ঠিত হৈছিল, সেই ভাওনা সমাৰোহে আহি এতিয়া 10ম বৰ্ষত উপনীত হৈছে আৰু এই ভাওনা সমাৰোহৰ প্ৰতি অসমৰ সকলো ভাওনাপ্ৰেমী জনতাই লাগি চাই থাকে। যিহেতু এই ভাওনা সমাৰোহৰ ৰাইজৰ মাজত যথেষ্ট প্ৰভাৱ পৰিছে আৰু এই ভাওনা সমাৰোহ হোৱাৰ পৰাই ইয়াত ডাক্তৰ, ইঞ্জিনিয়াৰ, উকিল আদি সকলোৱে ভাও লৈছে। যিখিনি সময়ত অকল গাঁৱৰ লোকসকলৰ মাজত ভাওনা আবদ্ধ আছিল, ভাওনা সমাৰোহৰ পিছত ই পাৰ ভাঙি তেনেকুৱা উৎসাহ প্ৰদৰ্শন কৰিছে সকলোৰে মাজত। সেইকাৰণে আমাৰ কাৰণে এইটো অত্যন্ত এটা ইতিবাচক বাৰ্তা। আৰু বহু প্ৰতিযোগিতাত আমি দেখা পাওঁ, প্ৰথমখন প্ৰতিযোগিতাত কিবা কাৰণত দৰ্শক থাকিলেও শেষৰখনত দৰ্শক তেনেই নগণ্য, কিন্তু আমাৰ ইয়াত শেষৰখনতহে বেছি দৰ্শক উপচি পৰে আৰু যোৱাবাৰ প্ৰায় 1 লাখ দৰ্শক হৈছিল বুলি ৰাইজে মন্তব্য কৰিছে। গতিকে সেয়ে আমাৰ ভাওনা সমাৰোহৰ যথেষ্ট বৈশিষ্ট্য আছে, আকৰ্ষণ আছে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কোৱাৰ দৰে ভাওনা যেনেকৈ লোকস্থিতি, লোকৰঞ্জন, লোক সংগ্ৰহৰ কথা কৈছে, সেয়া আমাৰ ভাওনা সমাৰোহত প্ৰতিফলিত হৈছে। আৰু আমি সেয়ে 2026 চনত 18 জানুৱাৰীৰ পৰা 10 দিনীয়াকৈ আকৌ ভাওনাখন অনুষ্ঠিত কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ আৰু তাৰে দুটা বিশেষ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। এটা কমেও 500 সূত্ৰধাৰে একেলগে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰিব, যি নৃত্যৰে আমাৰ ভাওনা সমাৰোহ আনুষ্ঠানিক শুভোদ্বোধন কৰিব। আৰু ৰাতিলৈ যেতিয়া আমাৰ ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব, আমাৰ আউনীআটী সত্ৰৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত কালজয়ী নাট, অংকীয়া নাট ৰাম বিজয়ৰে সেই প্ৰতিযোগিতা আৰম্ভ কৰিব। দোকানীজনক, বেপাৰীজনক, খেতিয়কজনক কাব ভোকালি কৰিব লাগে, উপায় বৰসভাটো আহিছে, বসন্ত গাই দিবি। কিন্তু আমাৰ ভাওনা সমাৰোহ হোৱাৰ পিছত এই কাব ভোকালি প্ৰশ্নই নাহে। উকিলে আহি নিজে ভাও লৈছে, ইঞ্জিনিয়াৰে আহি নিজে ভাও লৈছে, ডাক্তৰে আহি নিজে ভাও লৈছে। যিটো সমন্বয়, সকলো স্তৰৰ মানুহে যে ভাও লয় আমাৰ ভাওনাত, এইটো প্ৰমাণ কৰিছে। আৰু এইটো ঠিক আমাৰ ভাওনা সমাৰোহ হোৱাৰ পৰা ভাওনাৰ যিটো পয়া লগা অৱস্থা হৈছিলে সেইটো নাইকিয়া হৈছে। আৰু এই ভাওনা সমাৰোহে যেনেকৈ আমাৰ ভাওনাৰ মানদণ্ড ওপৰলৈ লৈ গৈছে, তেনেকৈ সাহিত্য সংস্কৃতিকো ওপৰলৈ লৈ গৈছে। কাৰণ প্ৰতিবাৰেই এখন স্মৰণিকা ওলায়, সেই স্মৰণিকাৰ যোগেদি ভাওনাৰ ইতিহাস প্ৰকাশ হয়, বিভিন্নজনৰ সুন্দৰ সুপ্ৰতুল লেখা ওলায় আৰু যাৰ যোগেদি আমি অঞ্চলটোৰ কথা জানিব পাৰোঁ, ধৰ্মৰ কথা জানিব পাৰোঁ, সাহিত্যৰ কথা জানিব পাৰোঁ, সংস্কৃতিৰ কথা জানিব পাৰোঁ। আৰু আমাৰ বিভিন্ন দিনত অনুষ্ঠান অনুষ্ঠিত হয় আইসকলৰ, শিশুসকলৰ, তাৰ যোগেদিও আমাক বহু বাৰ্তা ইতিমধ্যে প্ৰদান কৰি আহিছে ভাওনা সমাৰোহে। যিহেতু যিটো সময়